প্ৰকৃত প্ৰেমত কেতিয়াও দৌৰিব লগা নহয়। যাৰ পাছত দৌৰিব লগা হয় বুজিবা সেয়া প্ৰকৃত প্ৰেম নহয়। যদি কাৰোবাৰ সৈতে কথা পাতিবলৈ অপেক্ষা কৰিব লাগে, কান্দিব লাগে, কষ্ট ভুগিব লাগে, কাৰোবাৰ সময় বিচাৰি তেওঁৰ পাছত দৌৰিব লাগে, তেন্তে বুজি পাবা সেয়া প্ৰকৃত প্ৰেম কেতিয়াও হ'ব নোৱাৰে। প্ৰকৃত প্ৰেমত এই 5টা লক্ষণ থাকিব। ভালপোৱা তোমাৰ হওক বা তোমাৰ সংগীৰ, যদি সঁচা হয় এই 5টা লক্ষণ নিশ্চয় দেখা পাবা। নাম্বাৰ 5, তুমি যাক ভাল পোৱা তেওঁৰ সৈতে কেতিয়াও বিৰক্তি অনুভৱ নকৰা বা ব'ৰ্ড নোহোৱা। কেইবা ঘণ্টাও কথা পাতা, নাইবা গোটেই দিন কথা পাতি থাকা, তথাপিও কম যেনহে অনুভৱ হ'ব। দিন, মাহ, বছৰ যিমানেই পাৰ হৈ নাযাওক, যিজনৰ প্ৰতি তোমাৰ প্ৰেম সঁচা হয় আৰু তোমাৰ প্ৰতি যিজনৰ প্ৰেম প্ৰকৃত হয়, দুয়োজনৰ সৈতে কেতিয়াও বিৰক্তি অনুভৱ নকৰা। নাম্বাৰ 4, এটা শক্তিশালী সংযোগ অনুভৱ হ'ব তেওঁ বা তাইৰ সৈতে। এবছৰ, এমাহ বা মাত্ৰ কেইদিনমানেই নহওক কিয় তুমি তেওঁ বা তাইক লগ পোৱা, কিন্তু তাই বা তেওঁৰ সৈতে থাকি তোমাৰ এনে অনুভৱ হ'ব যেন দুয়োৰে বহুত পুৰণা সম্পৰ্ক আছিল, আগৰে কিবা সম্পৰ্ক আছিল। যিটো সংযোগ বা কানেকশ্যন তাই বা তেওঁৰ সৈতে অনুভৱ হ'ব, পৃথিৱীৰ আৰু কাৰো সৈতে তেনে অনুভৱ নহয়। নাম্বাৰ 3, তোমাক প্ৰকৃত ভালপোৱাজনৰ আগত তোমাৰ স্বভাৱ বা আচৰণ একো সলনি কৰাৰ প্ৰয়োজন নাই। তুমি যিদৰেই আছা সেইদৰেই তাই বা তেওঁৰ ভাল লাগিব। কাৰণ য'ত সঁচা ভালপোৱা থাকে তাত সেই ব্যক্তিজনত গোটেই পৃথিৱীৰ আকৰ্ষণ আহি পৰে। যিজনৰ সৈতে তোমাৰ প্ৰকৃত প্ৰেম হয় সেইজনেই পৃথিৱীৰ ভিতৰত আটাইতকৈ সুন্দৰ যেন লাগে। যদি নালাগে তেন্তে নিশ্চয় প্ৰেমত কিবা আধৰুৱা আছে। সেইবাবে তুমি যিদৰেই আছা, যেনেকৈ আছা, তেওঁ বা তাই তোমাক সলনি কৰিব নিবিচাৰিব। তোমাৰ প্ৰতিটো কথাই ভাল লাগিব। তুমি যি হয় সেইটো বাবেইতো তোমাৰ সৈতে প্ৰকৃত প্ৰেম হৈছে। তাই বা তেওঁৰ আগত তোমাক প্ৰকৃত ৰূপটো লুকুৱাই মুখা পিন্ধাৰ প্ৰয়োজন নাই। তুমি যি হয়, যেনেকৈ হয়, তাই বা তেওঁক ভাল লাগিব। নাম্বাৰ 2, সকলো সময়তে তাই বা তেওঁৰ কথাই ভাবি থাকিবা। এতিয়া মোৰ কথাবোৰ শুনা সময়ত তুমি যাৰ কথা ভাবি আছা সেয়াই প্ৰকৃত প্ৰেম। তুমি য'তে যি শুনা, যি দেখা, সেই সময়ত যাৰ কথা বাৰে বাৰে মনত পৰে, সদায় মনত পৰে, জানিবা তোমাৰ হৃদয়ত তাৰ বাবে প্ৰকৃত প্ৰেম আছে আৰু তাই বা তেওঁৰ তোমাৰ প্ৰতি প্ৰকৃত ভালপোৱা আছে, যদিহে সকলো সময়ত তোমাৰ কথাই ভাবি থাকে। নাম্বাৰ 1, তেওঁৰ অবিহনে গোটেই জীৱন পাৰ কৰাটো তোমাৰ বাবে অসম্ভৱ। যেতিয়া কোনোবা কাৰোবাক সঁচাকৈ ভাল পায় তেতিয়া ইজনে সিজনৰ গোটেই জীৱনৰ বাবে বিচাৰে। নিজৰ পৰিয়ালৰ সৈতে পৰিচয় কৰাব বিচাৰে, পৰিয়ালৰ সদস্য বনাব বিচাৰে। নিজৰ ভৱিষ্যত, নিজৰ গোটেই জীৱন কেৱল মাত্ৰ তেওঁৰ বা তাইৰ সৈতে দেখা পায়। মাত্ৰ সেইজনৰ সৈতে নিজৰ ভৱিষ্যতৰ গোটেই সপোনবোৰ সাজে। যদি কেতিয়াবা সম্পৰ্কত নিজৰ সংগীজনৰ সৈতে নিজৰ ভৱিষ্যতক লৈ অসুৰক্ষিত যেন লাগে, তোমাৰ যদি অনুভৱ হয় ভৱিষ্যতক লৈ তোমাৰ সৈতে তেওঁ প্ৰতিশ্ৰুতিবদ্ধ নহয়, তেন্তে ক'ৰবাত কিছু আধৰুৱা নিশ্চয় আছে। কাৰণ য'ত সঁচা প্ৰেম হয় তাত তেওঁ বা তাইৰ বৰ্তমানো তুমিয়ে হোৱা আৰু ভৱিষ্যতো তুমিয়ে হ'বা। এই 5টা কথাৰ প্ৰমাণ তাতহে পোৱা যাব য'ত দুয়োৰে প্ৰতি প্ৰকৃত প্ৰেম বা ভালপোৱা থাকিব।